সমগ্র ভারতবাসীক ৭২তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছে। আজি সমগ্র ভাৰতবৰ্ষত উলহ মালকে ৭২তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজি গণৰাজ্য দিৱসৰ বিষয়ে আপোনালোকক অলপ বহলাই ক'বলৈ বিচাৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগত এই ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ ২৬ জানুৱাৰী তাৰিখত ভাৰতৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। কিন্তু ২৬ জানুৱাৰী তাৰিখত কিয় কাৰ্যকৰী কৰা হৈছিল তাৰ এটা বিশেষ কাৰণ আছে। ১৯৩০ চনত ২৬ জানুৱাৰী কংগ্ৰেছে সম্পূৰ্ণ স্বাধীনতা দিয়াৰ ঘোষণা কৰিছিল। সম্পূৰ্ণ স্বাধীনতা মানে পূৰ্ণ স্বৰাজ। তাৰ পাছতে ব্ৰিটিছৰ সৈতে কংগ্ৰেছে অহিংসা নীতিৰে আন্দোলন চলাই আছে। ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। ইয়াৰ পাছতে দেশখন কেনেকৈ পৰিচালিত হ'ব তাক লৈ এখন সংবিধান গঠন কৰা হয়। এই সংবিধানখন প্ৰস্তুত কৰোঁতে ডক্টৰ ভীমৰাও আম্বেদকাৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই সংবিধান প্ৰস্তুত কৰোঁতে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল। ২৬ জানুৱাৰী ১৯৪৯ চনত এইখন সম্পূৰ্ণ হৈ উঠিছিল। ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা এইখন কাৰ্যকৰী হৈছিল। পুনৰবাৰ অসমবাসী ৰাইজক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই গণৰাজ্য দিৱসত সমূহ অসমবাসী শান্তি সম্প্ৰীতি আৰু মিলা প্ৰীতিৰে একতাৰে সকলোৰে মিলি বসবাস কৰিব বুলি আশা ৰাখি আজি মই বিদায় ল'ব খুজিছোঁ। জয় অসম, জয় হিন্দ। वीरों ने प्राण गवाए, कुछ याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो लौट के घर ना आए। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जब घायल हुआ हिमालय, खतरे में पड़ी आजादी, जब तक थी सांस लड़े वो, जब तक थी सांस लड़े वो, फिर अपनी लाश बिछा दी, संगीन पे धर कर माथा, सो गए अमर बलिदानी, जो शहीद